कमतापुर गावखुंथाय परिषद दाफुंनायनि उनाव राजबंशी सुबुंफोरनि गेजेराव रंजानायनि दोहौ नुनो मोनो। कमतापुर गावखुंथाय परिषदनि गाहाय मासिगिरि महरै हितेश्वर बर्मनजों लोगोसे सा 27 सोद्रोमाफोरा थांनाय 22 सेप्तेम्बर खालारखालि गुवाहाटी स्टाफ कलेजाव आसामनि गिबि मन्त्रि हिमन्त बिश्व शर्मानि नुजाथिनायाव समायखिरा लानायनि उनाव मंगलबारखालि रंजा खुसिजों कालीपुखुरी आन्चलिकनि मावख'आव बरायो। बरायनाय हाबाफारिनि गेजेरजों कमतापुर गावखुंथाय परिषदनि गाहाय मासिगिरि हितेश्वर बर्मनआ बयनोबो हामलायथि बावनाय जासिनानै कमतापुर गावखुंथाय परिषद दाफुंनाया राजबंशी हारिनि समाजखान्थि रांखान्थि राजखान्थिजों लोगोसे मोनफ्रोमबो बिथिंनि जौगानाय लाबोगोन होनना खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। সভাপতি এই কমতাপুৰৰ যি আমি দাবী যি আমাৰ জন্মভূমি দাবী সেই প্ৰতি মান্যতা প্ৰদান কৰি এটা স্বায়ত্ত শাসন প্ৰদান কৰিলে আৰু স্বায়ত্ত শাসনৰ প্ৰদান কৰাৰ লগে লগে মোক অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰিম আৰু এইটো এক গুৰু দায়িত্ব বুলি মই ভাবিছোঁ। এইটো আমাৰ জনগোষ্ঠীৰ যি উত্তৰণৰ ক্ষেত্ৰত ৰাজনৈতিক সামাজিক শৈক্ষিক বিভিন্ন দিশ চালি জাৰি অসমৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী আছে সকলোখিনিৰ উন্নয়নৰ কাৰণে যি দায়িত্ব অৰ্পণ কৰিল যি গুৰু দায়িত্ব অৰ্পণ কৰিল এই দায়িত্ব মই ৰাইজৰ আগত আৰু আপোনালোকৰ জৰিয়তে এক সংকল্প লৈছোঁ, এক দৃঢ়তাৰে এক সুস্থিৰতাৰে এক দায়বদ্ধতাৰে আৰু নিকা আৰু স্বচ্ছতাৰে কাম কৰাৰ কাৰণে মই যত্নপৰ মাত্ৰ নহয় এক সংকল্প লৈছোঁ। আৰু এই জনগোষ্ঠীৰ বহু সমস্যা আমাৰ আছে, জনজাতিকৰণৰ কথা আছে আৰু ৰাজনৈতিক ভাৱে অধিকাৰ পাৱাৰ কাৰণে যি আত্মনিয়ন্ত্ৰণৰ যি অধিকাৰ এই অধিকাৰৰ কাৰণে বহু পুৰণীয় কাম আছে। এই কামখিনি নিশ্চয় কৰি যাম। লগতে এইখিনি কথা এটা কথাও মই যিহেতু আক্ৰাচুৰ লগত থাকি আক্ৰাচুৰ লগতে ডাঙৰ দীঘল হৈছিলোঁ আৰু সংগ্ৰামৰ যাত্ৰা আক্ৰাচুৰ জৰিয়তে হৈছে আৰু আক্ৰাচুক লগত লৈহে আৰু আক্ৰাচুৰ পৰামৰ্শৰ জৰিয়তেহে মই আগবাঢ়িম। এইখিনি আক্ৰাচুৱে ইমান দূৰলৈকে আগবঢ়াইছে আৰু আক্ৰাচুৰ লগত থাকিহে কাম কৰিম। गुबुन फारसेथिं चिरां जिल्लानि सिडलिनि थागिबि कमतापुर गावखुंथाय परिषदनि सोद्रोमा गकुल बर्मनखौ गावनि न'आवनो ओनसोलनि रायजोफोरा गोसो गुदुङै बरायो। সঁচাকৈ খুবেই আৱেগিক হৈ পৰিছোঁ, আনন্দিত হৈ পৰিছোঁ যে এই শোষিত নিষ্পেষিত জনগোষ্ঠীটোক আজি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত মোৰ ওপৰত ৰাইজে যি দায়িত্ব অৰ্পণ কৰিছিলে সেই দায়িত্ব পালন কৰিবলৈ গৈ শেহতীয়াভাৱে অসম চৰকাৰৰ আজিৰ তাৰিখত মই নিৰ্বাচিত মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে লাভ কৰিব পাৰিম বুলি মই কেতিয়াও সপোন দেখা নাছিলোঁ, মই ভবা নাছিলোঁ। মই সদায় মোৰ এই জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে এই কাৰ্যালয়টোৰ পৰাই অহৰহভাৱে চেষ্টা অব্যাহত ৰাখিছিলোঁ। এই কথাটো প্ৰতিজন সাংবাদিক বন্ধুসকলৰ সৈতে মোৰ সংগ্ৰামী সত্তাৰ সৈতে জড়িতৰ পৰা আপোনালোকে ফটোবিলাক আপোনালোকৰ তাতে আছে, মই দেখিছোঁ। আপোনালোকে বিভিন্ন সময়ত ফেচবুকত সেইবিলাক ফটো আপলোড কৰে। মই তেতিয়া আৱেগিক হৈ পৰোঁ। নিজৰ সেই সময়ৰ সংগ্ৰামী সত্তাক বিচাৰি হাহাকাৰ কৰোঁ যে সেইখিনি সময়ত আমি নিজৰ লক্ষ্য উদ্দেশ্য নিজৰ জীৱনক আগত ৰাখি আগবাঢ়ি যোৱা, শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱা, কিন্তু আমি সেই ব্যৱস্থা আমি লাভ কৰা নাছিলোঁ। আমি সদায় অত্যাচাৰৰ সন্মুখীন হৈ আছিলোঁ। কাৰোবাৰ বন্দুকৰ নলীৰ ভয়ত, কাৰোবাৰ ধন দাবী, কাৰোবাৰ হত্যাৰ ভাবুকিত আমি এই অঞ্চলত বসবাস কৰিছিলোঁ। এই কথা সকলোৱে অৱগত আছিল। কিন্তু সদকচু ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ পিছৰ পৰা যেতিয়া শপত গ্ৰহণ কৰিছিলোঁ সদকচু ছাত্ৰ সন্থাৰ, তেতিয়াহ'লে নিৰ্ভয়ভাৱে কাম কৰাৰ কাৰণে আগবাঢ়ি ওলাই আহি আজি জনগোষ্ঠীটোক কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ কমতাপুৰ ৰাজ্যৰ নামাকৰণেৰে আমি পাবলৈ আজি সক্ষম হৈছোঁ। এটাই কাৰণ, আমি কেতিয়াও আপোচ কৰা নাছিলোঁ, কেতিয়াও কাৰো ওচৰত মূৰ দোৱা নাছিলোঁ। আমি সদায় চৰকাৰৰ সৈতে আলোচনা কৰিছিলোঁ। আলোচনাৰ ফলাফল বৃহৎ হ'ব পাৰে, সামান্য হ'ব পাৰে, কিন্তু জাতিটোৰ মংগলৰ কাৰণে আমি সদায় কাম কৰিছিলোঁ। আৰু সেই কথাটো আজি
হৃদয়ে অনুভৱ কৰিছোঁ। এটা সময়ত আমি ৰিস্ক ল'বলৈ আমি ভয় কৰিছিলোঁ যে আমি এটা বৃহত্তৰ কমতাপুৰ ৰাজ্যৰ দাবী কৰা এটা সংগঠনৰ বিষয় বাবদ থকা আৰু এই কথাটো আমি পঞ্চায়তে নাকচ কৰিছোঁ। সেই কথা নাকচ কৰাৰ পিছত কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ বিষয়টোৰ লগত কমতাপুৰ স্বায়ত্তশাসিত কোনো সামঞ্জস্য নাই বুলি প্ৰশাসনে চৰকাৰে জনোৱাৰ পিছতহে আমি ইয়াক আদৰণি জনাইছোঁ। আমি কিন্তু কোনো চুক্তিকাৰী নহয় আৰু আমি কৈছিলোঁ যে আমি আক্ৰাসৰ সংগ্ৰামত থাকি আমি নেতৃত্ব প্ৰদান কৰি আমি আগবঢ়াই যাম। কিন্তু তেওঁলোকে কৈছিলে যে জাতিটোক নেতৃত্ব প্ৰদান কৰা বৰ্তমান সময়ত কোনো তেনেকুৱা ধৰণৰ ব্যক্তি দেখিবলৈ পোৱা নাই। গতিকে তহঁতে যদি দায়িত্বটো নলোৱা তেতিয়াহ'লে কিন্তু জাতিটো বিপদে পৰিচালিত হ'ব, সমস্যা হৈ থাকিব। কেতিয়াও এই জাতিটো আন্ধাৰৰ পৰা পোহৰৰ মুখ নেদেখিব। আৰু সেইকাৰণেই আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছিলে। আমি অহৰহভাৱে জনগোষ্ঠীটোৰ উত্তৰণ উন্নয়ন বিকাশ সাধন কৰাৰ কাৰণে যিহেতুকে আমাৰ সমস্যাসমূহ ৰাজনৈতিক আছিল, এই ৰাজনৈতিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি ৰাজনৈতিকভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। বহুতে আমাক তুচ্ছ তাচ্ছিল্য কৰিছিল, অভিযোগ দিছিল আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কৈছিল। কিন্তু আমি এটা কথা কৈছিলোঁ যে সত্যৰ সদায় জয়। আৰু সেই কথাটো আজি সত্যলৈ ৰূপান্তৰিত হ'ল যে আমি কোনো ধৰণৰ অন্যায়, কোনো ধৰণৰ আমি বেকাৰ ৰাস্তা লোৱা নাছিলোঁ। আমি স্পষ্টবাদী আছিলোঁ। আমি স্পষ্টভাৱে কৈছিলোঁ যে অসম চৰকাৰৰ সৈতে হোৱা আলোচনা অনুসৰি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখন অচিৰে গঠন কৰিব লাগে, শপত গ্ৰহণ কৰিব লাগে, ইয়াক কাৰ্যকৰীকৰণ কৰিব লাগে। আৰু আমি আজি অবিভক্ত গোৱালপাৰা জিলাৰ চিৰাং আৰু কোকৰাঝাৰ হোৱাৰ পিছতো কিন্তু আমি কেতিয়াও ইয়াৰ বিৰোধিতা কৰা নাছিলোঁ। যেতিয়া ঘোষণা কৰিছিলে BTC আৰু ৰাভা হাছঙক বাদ দি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব বুলি। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আমাৰ BTCৰ কিছুমান মানুহে নিজকে কয় যে বোলে আমি বোলে KCৰ মানুহ নহয়, আমি বোলে BTCৰ বাসিন্দা, আমাৰ বোলে ভুৱা ঠিকনা, এনেকুৱা ধৰণৰ অভিযোগৰ জৰিয়তে যেতিয়া আমাৰ কিছুমান প্ৰাক্তনসকলে কয় তেতিয়া আমাৰ নিজৰে মানে হাঁহি উঠে আৰু আমি লজ্জা অনুভৱ কৰোঁ। ৰাইজৰ ওচৰত আমি হেয়প্ৰতিপন্ন হৈ পৰোঁ যে বোলে সঁচা অৰ্থত তেওঁলোকে জাতিটোক নেতৃত্ব প্ৰদান কৰাৰ কাৰণে কেতিয়াবা চিন্তা কৰিছিল নেকি যে সুদীৰ্ঘদিন ধৰি নেতৃত্ব লৈও আজিৰ তাৰিখত কিন্তু তেওঁলোকে এতিয়াও নেতৃত্বৰ খক এৰিব পৰা নাই। আৰু সেইকাৰণে জনগোষ্ঠীটোৱে আজিলৈকে একো লাভ কৰা নাই। কিন্তু আমি নেতৃত্ব এৰি দিছোঁ। আমাৰ দায়িত্ব থাকে নাথাকে সেয়া আমি চৰকাৰৰ ওচৰত, আমি জনগণৰ ওচৰত এৰি দিছিলোঁ। জনগণৰ ৰায়, চৰকাৰৰ ৰায় অনুসৰি পুনৰ আমাক দায়িত্ব অৰ্পণ কৰিছে। আৰু সেয়েহে 26 ছেপ্টেম্বৰ তাৰিখে আমাক পুনৰ শপত গ্ৰহণ কৰি আমাক এই দায়িত্ব অৰ্পণ কৰি এতিয়া আক্ৰাসৰ আন্দোলনত শ্বহীদ হোৱাসকলক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি প্ৰতিশ্ৰুতি যোৱা 2021 চনৰ 7 জানুৱাৰী তাৰিখে প্ৰদান কৰিছিলে, শ্বহীদ পৰিয়ালক 5 লাখ টকাকৈ প্ৰদান কৰিব আৰু এটা চাকৰি প্ৰদান কৰিব। পোনপ্ৰথমতে কেবিনেট সিদ্ধান্তত তেওঁলোকে সিদিনাখনে আমাৰ শ্বহীদ পৰিয়ালৰ তালিকা আৰু কাক কাক চেক দিয়া হ'ব যাতে শ্বহীদ পৰিয়ালৰ মাজতো কাজিয়াৰ সৃষ্টি নহয়। আমি কৈছোঁ যে ভাই ভাইৰ মাজত কাজিয়া পেচাল থাকে, এই কাজিয়া পেচাল যাতে সৃষ্টি নহয় তাৰ কাৰণে আমাৰ KSCৰ তৰফৰ পৰা আমাৰ বিষয়ববীয়াসকলক আমাৰ প্ৰতিটো শ্বহীদ পৰিয়াললৈ আমি প্ৰেৰণ কৰিম। তেওঁলোকৰ সঠিক তথ্য পাতি লৈ আমি অসম চৰকাৰক প্ৰদান কৰাৰ পিছতে অহা নৱেম্বৰ মাহৰ তাৰিখত যি কেবিনেট বৈঠক হ'ব সেই কেবিনেট বৈঠকৰ দিনাখনে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 লাখ টকাকৈ শ্বহীদ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিব। জনজাতিকৰণৰ মৰ্যাদা 90% সম্পূৰ্ণ। বাৰে বাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথাই আহ্বান কৰি আছে কোচ জনগোষ্ঠীক, সংগঠনসমূহক যে আপোনালোকে একত্ৰিত হওক। অসমৰ ইমূৰৰ পৰা সিমূৰ নহয়, আপোনালোকে ভাৰতৰ বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ আছে আৰু আপোনালোকে যেতিয়াই একত্ৰিত হ'ব 10% কাম মোৰ পকেটত আছে, এই পকেটৰ পৰা সেই পকেটত ওলাই দি তহঁতক জনজাতিকৰণ কাৰণে মোক বিলম্ব নকৰোঁ। আৰু সেই ক্ষেত্ৰত যদি আক্ৰাসো, যদি বিভিন্ন সংগঠনসমূহ এখন মঞ্চত একত্ৰিত নহয়, জনজাতিকৰণ কেতিয়াও নহয়।